মেকআপটো 80% হৈ যোৱাৰ পিছত এই যে মিঠাতেল আৰু সেন্দুৰ মিক্স কৰি দিয়া ফটো তাৰ ফলত আমাৰ মেকআপ আৰ্টিষ্টসকলৰ কিমান যে অসুবিধা হয় আজি ভিডিঅ'টিত দেখুৱাই আছো ৰ'ব। হাই কইনা। হেল্ল' আজি তোমাৰ ৱেডিং ডে হয়। হয় তো যোৱাকালিৰ মেকআপটো কেনেকুৱা লাগিছিলে তোমাৰ? ভাল লাগিছে, চিম্পল আৰু সবে ভাল বুলি কৈছে। থেংক ইউ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম তাপসী ডেকা। তো মেকআপটো ষ্টাৰ্ট কৰোঁ, আফটাৰ লুকটো চাই লওঁ। এয়া মই মেকআপটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিছোঁ। তেওঁলোকৰ আছিলে এয়া ৰাতিপুৱা শ্ৰাদ্ধৰ নিয়ম। মেকআপৰ মাজতে যিহেতু কইনাজনী পঠিয়াই দিব লগা হয় 80% যেতিয়া ফেচ মেকআপ কমপ্লিট হৈ যায় তেতিয়া মুখত যেতিয়া তেল নাইবা সেন্দুৰ আহে কিমানখিনি প্ৰব্লেম হয় এয়া দেখিছেনে? তেল সেন্দুৰৰ সৈতে বৈ অহা ফটো ৰিমুভ কৰি ঠাইখিনি পুৰা ক্লিন কৰি পুনৰবাৰ ষ্টেপ বাই ষ্টেপ মেকআপটো কৰি এয়া ফাইনেলি ৰেডি কৰিলে আজিৰ মৰম লগা কইনাজনী। কথাখিনি কোৱাৰ বাবে আপোনালোকে প্লিজ কোনেও যাতে বেয়া নাভাবে। এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ বাবে আমাৰ কইনাজনী ৰেডি কৰোঁতে কেতিয়াবা অকণমান দেৰি হয়। তেতিয়া ঘৰৰে হওক বা পৰৰে হওক কোনোবাই আহি আমাক এনেকুৱা ধৰণৰ কথা শুনাই আমাৰ সঁচাকৈ বহুত বেয়া লাগে। সেয়েহে মই কথাখিনি ক'বলৈ বাধ্য হৈছোঁ। বাই দি ৱে তাইৰ পৰা মই কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। তো তাইলৈ যুগ্ম জীৱনৰ বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ ভিডিঅ'টিৰ জৰিয়তে। আৰু কইনাজনী কেনেকুৱা লাগিছে আপোনালোকে জনাব বুলি আশা কৰিছোঁ। পুনৰবাৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই গাইজ।